5 ষ্টাৰ অৰ্থাৎ পঞ্চতাৰকা হোটেলত থকাটো ইমান খৰচী কিয়? পঞ্চতাৰকা হোটেলত কেইটামান নিশা কটাবলৈ সকলোৰে মন যায়, কিন্তু কিয় থাকিব নোৱাৰে? ইয়াৰ উল্লেখযোগ্য দিশটো হ'ল সুৰক্ষিত নিৰাপত্তা, যাৰ বাবে যিকোনো অপৰাধ সন্ধানী ব্যক্তিয়ে এই হোটেলত প্ৰৱেশ কৰাৰ সুযোগ কেতিয়াও নাপায়। পঞ্চতাৰকা হোটেলত সোমাওঁতেই যিটো পৰিৱেশ আপুনি অনুভৱ কৰিব, তাক আপুনি আন হোটেলত কেতিয়াও নাপায়। ভিতৰৰ সোমাই সুন্দৰ লোভী আপোনাক আকৰ্ষণ কৰিব, যিয়ে আপোনাক এটা সুন্দৰ মনোগ্ৰাহী পৰিৱেশ দিব। পঞ্চতাৰকা হোটেলত বহাৰ সুবিধা আৰু আন যিবোৰ আচবাব দেখা পোৱা যায় সেইবোৰ যথেষ্ট দামী হয়। ইয়াৰ যিকোনো বস্তুৱে হওক, যেনে ফাৰ্নিচাৰ, পৰ্দা আৰু লাগতিয়াল সামগ্ৰীবোৰ আন হোটেলবোৰতকৈ যথেষ্ট পৃথক আৰু দামী। 5 ষ্টাৰ হোটেলৰ আধুনিক সা সুবিধাসমূহ যেনে স্পা, সুন্দৰ খোৱাৰ পৰিৱেশ, আধুনিক জিমৰ সুবিধা, ছুইমিং পুল আদিৰ বাবেও হোটেলৰ ভাড়া যথেষ্ট বেছি হোৱা দেখা যায়। ইয়াত বিধে বিধে খোৱা সামগ্ৰী আপোনাক যোগান ধৰিব। আপুনি যিটো খাবলৈ বিচাৰে সেইটোৱে আপোনাক আপ্যায়িত কৰিব। খোৱাৰ নিৰ্মল পৰিৱেশেও আপোনাক খোৱাৰ বাবে যথেষ্ট উৎসাহিত কৰিব। আপুনি খাবলৈ মন নাথাকিলেও যিকোনো বস্তু আপুনি খোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব। খোৱাৰ সুন্দৰ পৰিৱেশ আৰু পৰিষ্কাৰ পৰিৱেশে আপোনাক জুতি লগা আহাৰ খাবলৈ বাধ্য কৰাব। আপুনি ধৰক বেলেগ হোটেলত খোৱা বোৱাৰ বাবে কিছু অনীহা প্ৰকাশ কৰিলেও ইয়াৰ সুন্দৰ ব্যৱস্থাপনাই আপোনাক খোৱাৰ বাবে যথেষ্টখিনি আগ্ৰহান্বিত কৰিব। পঞ্চতাৰকা হোটেলত উচ্চমানৰ সেৱা আগবঢ়োৱা হয়। আপোনাৰ সুবিধাৰ বাবে হোটেলৰ সেৱা 7 দিনত 24 ঘণ্টাই অৰ্থাৎ 24/7 সাজু হৈ থাকে। হোটেলত থকা কোনো আলহীয়ে যাতে কোনো ধৰণৰ সুবিধা নাপায়, তাৰ বাবে সকলো কৰ্মচাৰী সদা সষ্টম হৈ থাকে। সুন্দৰ পৰিৱেশ দেই। মন কৰিলে দেখিব সকলো 5 ষ্টাৰ হোটেল চহৰৰ প্ৰাণকেন্দ্ৰত অৱস্থিত। যেনে ধৰক সাগৰৰ তীৰ, সুন্দৰ মনোমোহা দৃশ্যৰে আৱৰা পাহাৰৰ দাঁতিকাষৰীয়া ঠাই বা চহৰৰ মূল কেন্দ্ৰবিন্দু। পঞ্চতাৰকা হোটেলৰ মৰ্যাদা অটুট ৰাখিবলৈ সময়ে সময়ে মেৰামতিৰ বাবে যথেষ্টখিনি খৰচ কৰিবলগীয়া হয়। সকলোবোৰ কাম সুন্দৰভাৱে কৰিবলৈ কৰ্মচাৰী আৰু বিষয়াৰ প্ৰয়োজন হয়। বিষয়া আৰু কৰ্মচাৰীৰ দৰমহা আন হোটেলৰ তুলনাত যথেষ্ট বেছি। এইবোৰ হোটেলত সোমালে শীতকালত আপুনি গৰম পৰিৱেশ আৰু গৰম দিনত ঠাণ্ডা পৰিৱেশৰ উমান পাব। থকাৰ সুন্দৰ ব্যৱস্থাই আপোনাক যেতিয়া হাত বাউল দি মাতিব, আপুনি পাহৰি যাব যে আপুনি এৰাতিৰ কাৰণে ইমান টকা ভৰিবলগীয়া হৈছে। 5 ষ্টাৰ হোটেলৰ লাইচেঞ্চ ফি যথেষ্ট বেছি হোৱা দেখা যায়। হোটেলবোৰৰ অতিমাত্ৰা খৰচ হোৱাৰ বাবেই 5 ষ্টাৰ হোটেলত এক ৰাতি থাকিবলৈ আলহীয়ে যথেষ্টখিনি খৰচ ভৰিবলগীয়া হয়। সেইবাবে সাধাৰণ মানুহৰ বাবে 5 ষ্টাৰ হোটেলত থকাটো এটা বিলাসিতাৰ দৰেহে হয়। এইবোৰ হোটেলত সাধাৰণতে নামী দামী চেলিব্ৰিটি আৰু ৰূপালী পৰ্দাৰ নায়ক নায়িকা থকাটো বেছিকৈ দেখা যায়। সাধাৰণ মানুহে থাকিম বুলি ইচ্ছা প্ৰকাশ কৰিলেও ইয়াত থাকিবলৈ যথেষ্ট কঠিন। ভিডিঅ'টি যদি ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ দেখিবলৈ সুবিধা হ'ব আৰু মোৰ চেনেলটি আগবাঢ়িবলৈ যথেষ্টখিনি সুবিধা হ'ব। আজিলৈ ইমানতে সামৰি ধন্যবাদ যাচিছোঁ।